ক'ত শুনিছিলোঁ পাহৰিলোঁ, কিন্তু কোনোবা এজন বিদ্বান লোকে কৈছিলে যে ৰাতিপুৱাই এটা ধুনীয়া গীত বা এখন ধুনীয়া ছবি বা এখন ধুনীয়া ফুলনি বা ফুল এপাহ দেখিলে দিনটোলৈ মনটো আপোনাৰ ফৰকাল হৈ থাকে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল চ'লোমেন ব্লগছ। আজি এখন বিৰাটেই ধুনীয়া জেগালৈ আপোনালোকক লৈ আহিছোঁ। যিহেতু ঠাণ্ডা ছিজন আহি আছে বা হৈ আছে, এই সময়ছোৱাত আপোনালোকে বহুতে ফুল ৰুই ভাল পায়। হয়তো খুব কম মানুহ ওলাব যিসকলে ফুল বেয়া পায় বা তেনেকুৱা বুলি ভাবে। তো আজি আপোনালোকক মই লৈ আহিছোঁ খানাপাৰাৰ নিচেই কাষতে থকা 10 মাইল যিখিনি জেগাখিনিৰ নাম হয়, আৰু ইয়াতে এখন নাৰ্চাৰী আছে। সেই নাৰ্চাৰীখনলৈ মই আপোনালোকক লৈ আহিছোঁ, যিখনৰ নাম হয় ৰিজিয়নেল হৰ্টিকালচাৰ নাৰ্চাৰী, যিখন আছে খানাপাৰাৰ নিচেই কাষত 10 মাইল, অৰ্থাৎ 10 মাইলত আছে আপোনালোকৰ এই ৰিজিয়নেল হৰ্টিকালচাৰ নাৰ্চাৰী। চ' ইয়াতে কি কি প্লাণ্ট আছে, ইনডোৰ হওক আউটডোৰ হওক, এই সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ। চ' ব'লক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। পোনপ্ৰথমে আপোনালোকক গোটেই ফুলনিখন এপাক ৰাউণ্ড এটা মই খালি দেখুৱাই লৈছোঁ। তাৰপিছত
নেমু টেঙা নে কমলা আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব। এই লাইনটো কমপ্লিট জিতি মালতী কয় নেকি চাগে এইটো। আপোনালোকক দেখুৱাই গৈ আছোঁ ৰ'ব। ইয়াত বগা বগা সৰু সৰু ফুল ফুলে, আপোনালোকে ধৰিব পাৰিছে কিমান ধুনীয়া দেখিছে। লগতে আছে এইবোৰ সৰু সৰু ইনডোৰ আউটডোৰ প্লাণ্ট। ইয়াত দুই জেগাতে ৰাখিব পাৰি। এইবোৰ নতুনকৈ সাজু কৰি ৰাখিছে পিটনীয়া। বাৰান্দাত এইবোৰ হৈছে বাৰান্দাত ৰাখিব পৰা, যিবোৰ কাটিং কৰি কৰি তেওঁলোকে ধুনীয়াকৈ বনাই ৰাখিছে। দেখিছে, মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। কালাৰ বগনভেলিয়া, আমি সৰুতে কাগজ ফুল বুলি কওঁ বগনভেলিয়া। বিভিন্ন জাতৰ ইয়াত পোৱা যায়, বগা, গুলপীয়া বা মাল্টি কালাৰ এনেকৈ, আৰু দেখিব পাৰি গৈ আছে। এইবোৰ ডাঙৰকৈ হৈ গৈছে বৰ্তমান। দেখিছে কিমান ধুনীয়া দেখিছে। চ' ফাইনেলি মোৰ ফেভৰেট ছেকশ্যনটোত মই আহিছোঁ, যিটো মই খুবেই পচন্দ কৰোঁ। আপোনালোকক এতিয়া মই দেখুৱাব বিচাৰিছোঁ ইনডোৰ প্লাণ্টবোৰ। এইবোৰ বৰ বেছি যত্ন নালাগে, বৰ বেছি সাৰ বা তেনেকুৱা একো মাৰি থকাৰ প্ৰয়োজন নাই। যদি আপুনি পাতকেইটাও চাফা কৰি থয় ইনডোৰত বা ভিতৰত, বিৰাট ধুনীয়া লাগে দেখিবলৈ। বৰ বেছি যত্ন নালাগে, আপোনালোকে ইমান টেনশ্যন ল'বই নালাগে এইবোৰ প্লাণ্ট ঘৰত থাকিলে। খালি দিনটোত এবাৰ ৰ'দত দি দিলে অলপ সময়ৰ বাবে তেওঁলোকে নিজৰ প্ৰয়োজনীয়খিনি আহৰণ কৰি লয়। দেখিছে কিমান ধুনীয়া। আৰু এইটো হৈছে মানি প্লাণ্ট। এইবোৰ আপোনালোকে জানে কিমান ধুনীয়া, বহুতৰ ঘৰত আছেই, তথাপিও আপোনালোকক দেখুৱাব বিচাৰিছোঁ তাৰ ভেৰাইটিটোৰ বিষয়ে জনাবৰ বাবে। এইবোৰ ধুনীয়া ধুনীয়া মানি প্লাণ্ট আপোনালোকে দেখিব পাৰিছে। এইটো আকৌ বেলেগ জাত হয়। এয়া আপোনালোকে দেখিব পাৰিছে ডাঙৰ যদি এটা গ্লাছৰ পাত্ৰ এটা কিনি লোৱা যায়, এইবোৰ ঘৰৰ ভিতৰত থৈ দিলে পজিটিভ ভাইব এটা আহে বুলি কয়। দেখিছে, এইবোৰ মানি প্লাণ্টেই হয়, যিটো বেম্বৰ আকৃতি দিয়া থাকে। ইমান ধুনীয়া। এইবোৰ আপুনি নৰ্মেল দোকানত বহুত বেছি দামত পায়। তো গতিকে আপোনালোকে যদি নাৰ্চাৰী এখনলৈ আহে, ইয়াত যথেষ্ট সংখ্যক অপশ্যন মানে পায় আপোনালোকে, যাতে মই এইটো নহ'লেও ইটো কিনিব পাৰিম। চ' এখন নাৰ্চাৰীলৈ আহিলে সেইটোৱে বেনিফিট। এইবোৰ নতুনকৈ গজাই থৈছে, আৰু এইবোৰ হৈছে দেখিছে কিমান ধুনীয়াকৈ থৈছে। চ' আপোনালোকে আহিব 10th মাইলৰ। মানুহসকলে প্ৰায় ভিৰ কৰি থাকেহি এই নাৰ্চাৰীখন, যথেষ্ট ভিৰে হৈ থাকে। আজি যিহেতু অফিচিয়েল ডে, গতিকে ইমান ভিৰ নাই, কিন্তু দেওবাৰ দিন যেতিয়া আহে যথেষ্ট সংখ্যক মানুহ ইয়াতে ভিৰ হৈ থাকে। এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আপোনালোকে ইয়াৰ পৰা অকল ফুলেই যে ল'ব বা তেনেকুৱা নহয়।
চ' ফ্ৰেণ্ডছ, যাবলৈতো মনেই যোৱা নাই, ইমান ধুনীয়া এখন বাগানৰ মাজত থাকি ফুলেৰে আৱৰি থকা, সেউজীয়াৰে আৱৰি থকা, তথাপিও যাব লাগিব। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি কিবা জানিব বিচাৰিছে আপোনালোকে কমেণ্টত মোক কমেণ্ট কৰি জনাওক। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব। আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে তেতিয়া চাই থাকিব পাৰিব। চ' পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মন্টু দাস আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।